আজি আমাৰ যোৱা 5 তাৰিখৰ পৰা আজি 13 তাৰিখ আমাৰ যজ্ঞ সম্পন্ন সেই দিৱস উপলক্ষে আমাৰ বিভিন্ন চেনেল মিডিয়া আমাৰ ভাই বন্ধুসকলতে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই কাছুজান হিমৱৰ্তী দুৰ্গা মন্দিৰতে আমাৰ 13 দিনীয়া কাৰ্যসূচী আজি অন্ত পৰিলে। আমি সেইখিনি জাগাত আমাৰ উপস্থিত বিভিন্ন বৰ্তমান কাৰ্যবাহী সদস্য আমাৰ কাৰ্বি আংলং আমাৰ হাওৰাঘাট এলে সমষ্টিৰ পৰা শ্ৰীযুত দৰসিং ৰংহাঙৰ মিছেছ সবিনা তেৰণপি তেওঁ উপস্থিত থাকিল। তাৰপিছত আমাৰ মহামায় সমষ্টি আমাৰ লুংচিং তেৰণ ডাঙৰীয়া তেওঁ উপস্থিত আছিল। তাৰপিছতে আমাৰ প্ৰাক্তন আমাৰ MAC আমাৰ ৰংপি বিদা সিং ৰংপি ডাঙৰীয়া তেওঁ উপস্থিত থাকিল। গতিকে সব ৰাইজৰ সহযোগিতাতে আমি সেই শতচণ্ডী যজ্ঞটো আমি পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ অসীম আমাক সহযোগিতা আমি পাহৰিব নোৱাৰোঁ। দ্বিতীয় সেইখিনি আজি এই বেকৱাৰ্ড হোৱা জেগাত ইমান ডাঙৰ এটা শতচণ্ডী মহাযজ্ঞ ইমান শান্তিৰ স্বৰূপে ইয়াত যে সম্পূৰ্ণ সমাপন কৰিব পাৰিছোঁ, এইটো আমি অতি কৃতজ্ঞ। ৰাইজ আমি চিন্তা কৰিছোঁ আগন্তুক বাৰ্ষিক সেই যজ্ঞৰ বাৰ্ষিক দিৱসে আমি ইয়াতকৈ দুগুণ আকৌ যজ্ঞ পাতিম বুলি আশা ৰাখি আমাৰ হিমৱন্তী দুৰ্গা মাক চৰণত আমি আশা ৰাখি পেলাই সেইখিনি যজ্ঞৰ অন্তিম সময়টো ইয়াতে সামৰিলোঁ। ধন্যবাদ সকলক নমস্কাৰ, চবকে ধন্যবাদ। আজি আমি ব্ৰাহ্মণ 10জন ব্ৰাহ্মণ উপস্থিত। আমি 5 তাৰিখৰ পৰা কণ্টিনিউ এইখিনি কৰ্ম কৰি মাতাৰ শতচণ্ডী যজ্ঞ কৰি আজি 9 দিন পূৰ্ণ হ'ল। আজি পূৰ্ণাৱতী হৈছে। আমি আশা কৰিছোঁ গাঁও সমাজ চবৰে উন্নতি হওক, প্ৰগতি হওক, চবকে মাৰ আশীৰ্বাদ প্ৰাপ্ত হওক। চবৰে নিজৰ নিজৰ আশা আছে, চবৰে কামনা পূৰ্ণ হওক। ইয়াতে আহি আমি পূজা পাঠ কৰি যজ্ঞ কৰি ইমানেই অনুভৱ পাইছোঁ মাৰ খুব শক্তি আছে। মায়ে চবকে আশীৰ্বাদ প্ৰদান কৰিছে। অহাবিলাক সমস্ত ভক্তবিলাক সন্তুষ্ট, চবে মন প্ৰাণেৰে চবৰে সেৱা কৰিছে, শ্ৰদ্ধাৰে সেৱা কৰিছে, বহু শ্ৰদ্ধাৰে কৰিছে। একদম ৰাতিপুৱাৰ পৰা লৈ আপোনাৰ ৰাতিলৈকে দিনে ৰাতি লাগি ব্ৰাহ্মণৰো সেৱা কৰিছে, মাৰো সেৱা কৰিছে। গতিকে আমি আশা কৰিছোঁ ব্ৰাহ্মণ সমাজে চবকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। মা ভগৱতীয়ে চবৰে কামনা পূৰ্ণ কৰিব আৰু অহা সময়ত ভগৱতীৰ আশীৰ্বাদ কৃপা থাকিলে আমি আকৌ ইয়াতকৈ ডাঙৰ যজ্ঞ কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। গতিকে সমস্ত ৰাইজ সমাজৰ কল্যাণ হওক, ভগৱতীয়ে চবকে আশীৰ্বাদ প্ৰদান কৰক। ধন্যবাদ। तेजस्विनावधीतमस्तु मा विद्विषावहे।